रन्जन दैमारिखौ गोसोखाङो बे समाव बिथांनि मट'आ जाहैबाय लेट आस डाइ फर बर' नेशन बाट बर' नेशन लेट नट डाइ फर आस। কোনোবাই যদি নিজৰ বুলি ভাবি পেলাই যে মোৰ অমুক আছে তামুক আছে সেইটো নচলিব। আৰু ভদ্ৰভাৱে খুব নম্ৰভাৱে আমি কথা পাতিছোঁ যে ইয়াত যিমান বেদখল কৰি আছে মাটি গোটেইবিলাকে যাব লাগে। 6-7 দিনৰ ভিতৰত পঠাই দিয়ে আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব। সংৰক্ষিত বনাঞ্চল যিখিনি আছে ভুল বুজিব নালাগে, নিজৰ জেগাত গুচি যাওক, সম্পূৰ্ণ বেদখলকাৰী কোনো এটাও নাথাকে, সম্পূৰ্ণভাৱে যাব লাগে। এইখিনিয়ে গোটাই খাচ মণ্ডলে আহিলে কি কৰি গ'ল, কিছু ঘৰ ৰাখি গ'ল, কিছু ভাঙাই থৈ গ'ল, কোনবিলাক এইফালে গোটাই খাচ, গোটাই ভাঙিম আমি। গোটেই বেলেগৰ কথাই কৈছো, ইয়াত খালি আপোনাৰ কথা কোৱা নাই আৰু বেলেগৰ কথা কোৱা নাই। ইয়াত যিমান বেদখল কৰি আছে মাটি গোটেইবিলাকে যাব লাগে। কোনোবাই যদি নিজৰ বুলি ভাবি পেলাই যে মোৰ অমুক আছে তামুক আছে সেইটো নচলিব। আৰু অতি শীঘ্ৰে 6-7 দিনৰ ভিতৰত বেদখল মুক্ত হ'ব লাগিব। সংৰক্ষিত বনাঞ্চল যিখিনি আছে আমাৰ, বুজি পাইছে? আপুনি কিমানখিনি মাটি বেদখল কৰি আছে আপুনি নিজে গম পায়। আপোনাৰখিনি আপুনি এৰি দি পেলাই গুচি যাওক। আমিতো জানেই, কিন্তু আমি আমাৰ দেখাশোনা যেটো যিখিনি আছে কোনোবাই যদি আছে গোটেইকেইটাৰে যাব, কোনো মানুহ নাথাকে, বেদখলকাৰী কোনো এটাও নাথাকে, সম্পূৰ্ণভাৱে যাব লাগে। সেইটোৱে বুজি পাইছোঁ আপোনাৰ কথা। খালি আপোনাৰখিনি মনত ৰাখক, চবৰে যিখিনি আছে যাওক, কাৰণ আমাৰ জানা সত্ত্বেও মানে গোটাই গ'লে যাব লাগে। আপোনালোকে যাওক, বেলেগক যাৱা নাযাওঁতো আমাৰ দায়িত্ব, আমি খেদিম, কোনো মানুহ থাকিব নহয়, হ'ব? বনাঞ্চলত যিখিনি মাটি আছে সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট এৰিয়া, তাত থাকিবলৈ নিদিয়ে। আপোনালোকে একবাৰ ভাঙি গৈছে না? গৈছে যদি কিয় আহিছে আৰু আহিব নালাগে? নাই নাই, আপোনালোকেতো গৈছে একবাৰ, আৰু কিয় আহিব লাগে? যাব লাগে। যদি মেডি মাটি আছে আমাৰ চাৰ্কেল অফিচাৰ আহিব, চাৰ্কেল অফিচাৰ ছাৰ আহিব, দেখিব যে ক'ত আছে মেডি মাটি, সেইটো বেলেগ। যিটো ফৰেষ্টৰ মাটি দেখি আছে সেইটো ভাঙি যাব লাগে। সেইখিনি ভাঙি দিয়ক, আৰু ভাঙি দিব আজিকালিৰ ভিতৰত অকণ ভাঙি দিয়ক, আৰু ভাঙি পেলাই নিজৰ জেগাত থাকক। কথা বুজি পাইছে? যিখিনি সংৰক্ষিত বনাঞ্চলত ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াত যিখিনি মানুহ বসবাস কৰি আছে বেআইনীভাৱে, যিটো নেকি আমি বেআইনী অবৈধ বুলি ক'ম, সেই মানুহখিনিক আমি অনুৰোধ কৰিম। আপোনাৰ যদি মাটি কালি যদি মেডি পাট্টা হয়, আমি আপোনাক কোৱা নাই, কিন্তু এইটো মেডি পাট্টা হ'বই নোৱাৰে। নাই তো গতিকে আপোনাক আমি কৈছোঁ যে আপোনাৰ মাটি যিখিনি কালি আছে আমি নিজে কবিয়া কৰি অতি শীঘ্ৰে 30-40 বছৰমান হৈছে। আমি কি কম এখন, আমি ভাঙি লৈ যাম যদি কি কম, এখন সরকারে তো নাই থাকবার দেয়, এখন একটু বুদ্ধি ব্যবস্থা করাই নাকবো। ভদ্ৰভাৱে খুব নম্ৰভাৱে আমি কথা পাতিছোঁ যে যাতে এওঁলোকে নিজৰ যিখিনি সংৰক্ষিত বনাঞ্চল বেদখল কৰি আছে এওঁলোকে নিজে জানে কিমান মাটিকালি কৰি আছে, আৰু এওঁলোকক সেইকাৰণে আমি অতি নম্ৰভাৱে কৈছোঁ যে নিজৰ যিখিনি মাটিকালি এওঁলোকে বেদখল কৰিছে এওঁলোকে নিজে নিজে বুজি পায়, সেইখিনি এৰি দি পেলাই নিজৰ স্থানত গুচি যাওক, তেতিয়া আমাৰ কৰিব লগা একো নাই। কিন্তু সংৰক্ষিত বনাঞ্চল বেদখল কৰাটো আমি কোনো পৰ্যায়ে সহ্য নকৰোঁ, আৰু ইয়াৰ বিহিত ব্যৱস্থা আমি যদি সিহঁতে নিজাববীয়াকৈ নাযায় আমি আইনীগত বা উদ্বোধন কৰ্তৃপক্ষৰ যোগাযোগ কৰি যি আইনী ব্যৱস্থা আছে আমি হাতত ল'ব বাধ্য হ'ম। 3605 হেক্টৰ আছে আমাৰ ভৈৰৱহিল পাহাৰ, তো ইয়াতে আমাৰ 18-20 হেক্টৰ নিচিনা মাটি আমাৰ বেদখল হৈ আছে। তাৰ ভিতৰত এইটো এটা অংশ, আৰু বেলেগ ঠাইতো আছে, আমি গোটেইখিনি চাই আছোঁ। যিসকলক আমি সময়সীমা বান্ধি দিছোঁ আমি দেখা পাইছোঁ বহুতে নিজাববীয়াকৈ গৈ আছে, আৰু যিসকলে নাযায় তাৰ ব্যৱস্থা আমি উদ্বোধন কৰ্তৃপক্ষৰ যোগাযোগ কৰিছোঁ, আৰু সেইটো চৰকাৰে অতি সোনকালে ব্যৱস্থা ল'ব।